নমস্কাৰ, মোৰ নাম বৰ্ণালী শৰ্মা। মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, মৰম দিব বুলি আশা কৰিলোঁ। আপোনালোকে ভিডিঅ'বোৰ চাব, ভুল শুদ্ধবোৰ দেখুৱাই দিব, কমেণ্ট কৰিব, জনাব কেনেকুৱা পালে, আৰু লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আজি মই আপোনালোকক এখন মেখেলাত প্ৰপাৰকৈ ফলছ কেনেকৈ লগাব আৰু প্ৰপাৰ চিলাইসমূহ কেনেকৈ কৰিব, কেনেকৈ কৰিলে আপোনালোকৰ কোনো আখোৱা নহয়, কোনো ভুল নাথাকে, কোনো কোচ খাই নাযায়, কেনেকৈ কৰিব কৰোঁ আহকচোন আপোনালোকে চাওঁ। এইখন হৈছে পলিপাটৰ মেখেলা। মেখেলাখনত বহুত হেভি ফুল আছে। যেতিয়া হেভি ফুল থাকে তেতিয়া আপোনালোকে লাইনিং লগাবলৈ চেষ্টা কৰিব, কিন্তু মোক কাষ্টমাৰে ফলছে দিছে, গতিকে মই ফলছে লগাম। এখন মেখেলা হয়, পলিপাটৰ মেখেলা, বহুত হেভি ফুল আছে ইয়াতে। যিমানটোলৈকে ফুল থাকে সিমানটোলৈকে কাপোৰ লগাব লাগে, কিন্তু মই ইয়াতে ফলছে লগাম, গতিকে ইয়াৰ আধাখিনি আহিব। আৰু যিহেতু মেখেলাখনৰ আপোনালোকে চাওক, মেখেলাখনৰ বেক চাইডটো সূতা ওলাই নাথাকে। বেক চাইডটো সূতাখিনি বহুত ধুনীয়াকৈ মানে পিট খাই আছে। যিহেতু মেচিন মেড হয়, মেচিন মেড কাপোৰ হয়, গতিকে ইয়াত মানে সূতা ওলাই থকা নাই। পলিপাটৰ এই মেখেলাখন মই কেনেকৈ চিলাওঁ, প্ৰপাৰ চিলাই কেনেকৈ কৰোঁ আহকচোন আজি চাওঁ। এইখিনিতে এটা কথা কৈ দিওঁ, যেতিয়া আপোনালোকে নিজৰ মেখেলা চিলাব বা হেভি মেখেলা চিলাব, তেতিয়া পাট মুগাৰ মেখেলা চিলাই, তেতিয়া আপোনালোকে কাপোৰ লগাবলৈ নাইলিন লগাবলৈ চেষ্টা কৰিব। যিহেতু বেছিকৈ কাপোৰ লগালে মেখেলাখন হেভি হয়, আৰু হেভি হ'লে কাপোৰখন লং লাষ্টিং কৰে, ভাল হয়, পিন্ধিবলৈ ভাল হয় আৰু লং লাষ্টিং কৰে। মোক যিহেতু কাষ্টমাৰে ফলছ আনি দিছে, গতিকে মই ফলছে লগাম। বহুত ক্ষেত্ৰত এনেকুৱা হয় যে মেখেলাখনৰ ফুল দুটা নিমিলে। এতিয়া আগৰখিনি মিলাবনে, গুৰুখিনি মিলাবনে, আগটো মিলাই শেষৰ ভাগ, তলৰ ভাগত যিটো ফুল থাকিব, ফুলৰ পাৰ্ট দুটা এনেকৈ মিলাই ল'ব। এইটো হৈছে ফ্ৰণ্ট ছাইড আৰু বেক ছাইডটো আছে ভিতৰত। দুইটা ফালৰে বেক ছাইডটো আছে ভিতৰত। এইটো হৈছে ফ্ৰণ্ট ছাইড আৰু এইটো হৈছে ফ্ৰণ্ট ছাইড। তো মই মেখেলাখন মানে চিধা হৈ আছে। এতিয়া মই এনেকৈ লৈছোঁ। প্ৰথমতে মই এনেকৈ এটা চিলাই কৰি লওঁ এটা ছাইডে। মেখেলাখন চিলাই কৰোঁতে সদায় এফালে যিমানটো চিলাই কৰি যাব, এফালে হাতেৰে এনেকৈ প্ৰেছ কৰি এনেকৈ টানি কিনে লৈ যাব। যিকোনো কাপোৰ চিলাই কৰিলে এনেকৈ টানি কিনে তাতে চিলাই কৰাখিনি টানি লৈ যাব। এতিয়া আপোনালোকে চাগে ভাবিছে যে মই ফ্ৰণ্ট ছাইডটো এনেকৈ কেলৈ চিলাই কৰি আছোঁ, সেই কথাটো আপোনালোকে গম পাব, ভিডিঅ'টো চাই থাকক। যিকোনো কাপোৰ চিলাই কৰোঁতে চিলাই কৰি আগৰ ফালে গুচি যোৱা ভাগখিনি এনেকৈ হাতেৰে টানি কিনে নিবলৈ নাপাহৰিব। এনেকৈ হাতেৰে টানি কিনে চিলাই কৰিলে আপোনালোকে কাপোৰখন কোনো কাৰণতে কোচ নাখায়। এতিয়া মই মেখেলাখনৰ দিবলৈ যিটো এইটো ভাঁজ আছে, এই ভাঁজটো মই কাটি ল'ম, মাজেৰে সমানকৈ ভাগ কৰি ল'ম। মেখেলাখন মই সমানকৈ এনেকৈ দুভাগ কৰি লৈছোঁ, মানে দুটা পাত্তা কৰি লৈছোঁ। এখন আমাৰ চিলাইটো কেনেকৈ কৰিলে চাওঁ আহক। এইটো হৈছে বেক ছাইড। কিন্তু আমি বেক ছাইডটো এনেকৈ ফিনিচিং নিচিনা লাগিছেনে? বেক ছাইডটো কোনো চিলাই ওলাই থকা নাই, মানে আমাৰ চিলাইটো ভুল হৈছে নেকি? ফ্ৰণ্ট ছাইড হৈছে, ফ্ৰণ্ট ছাইডত চিলাই ওলাই থাকিলে আহকচোন আমি জানো কেনেকৈ কৰিলে এইটো কমপ্লিট হ'ব। যিহেতু আমি মেখেলাখনৰ ফ্ৰণ্ট ছাইড দুটা লক কৰি পেলাই এনেকৈ চিলাই কৰিলোঁ, ফ্ৰণ্ট ছাইডত আপোনালোকৰ চিলাইটো ওলাই থাকিলে, গতিকে আমি এতিয়া ল'ব লাগিব বেক ছাইডটো। মেখেলাখন এনেকৈ বেক ছাইড কৰি ল'ব। আৰু যিহেতু ইয়াতে চিলাইটো ওলাই থকা নাই, গতিকে আপোনালোকে ইয়াতে হাতেৰে সামান্য প্ৰেছ কৰি পেলাই, চিলাইটো সামান্য ভাঁজ কৰি পেলাই হাতেৰে প্ৰেছ এনেদৰে ল'ব। চিলাইটো মাজত পৰাকৈ হাতেৰে আঙুলিৰে এনেকৈ প্ৰেছ কৰি ল'ব। আৰু পিছফালে চিলাই কাপোৰখিনি কিমানটো ওলাই আছে সেইখিনি ওলাই, যাতে আপোনালোকে চিলাই কৰোঁতে সেইফালে ওলাই নাথাকে, সেইটো আপোনালোকে মন দি পেলাই চাব। আধা ইঞ্চি কাপোৰ মই এনেকৈ এতিয়া বেক ছাইডটোত এনেকৈ চিলাই কৰিম। হাতেৰে প্ৰেছ কৰি ল'ব প্ৰথমে, তাৰপিছত এনেকৈ চিলাই কৰিব। যিকোনো চিলাই কৰিলে প্ৰথমতে গাঁঠি দিবলৈ নাপাহৰিব। প্ৰথমতে কাপোৰখন অগা পিছা কৰি পেলাই গাঁঠি এটা দি ল'ব, নহ'লে চিলাইটো ওলাই যোৱাৰ সম্ভাৱনা থাকে।
আপোনালোকে দেখিবলৈ পাইছে এইটো বেক সাইড হয় বেক সাইডত এইটো সিলাইটো ওলাই আছে দেখিছেনে এইটো সিলাইটো বেক সাইডত ওলাই আছে মানে এতিয়া হৈছে আপোনালোকৰ এটা সাইডৰ সিলাইটো কমপ্লিট এইটো ফ্ৰন্ট সাইড হয় ফ্ৰন্ট সাইডত কোনো সিলাই ওলাই থকা নাই আৰু সমান হৈছে আপোনালোকে দেখিছেনে সমান হৈছে তো ফুল দুটা মিলাবৰ কাৰণে আপোনালোকে প্ৰথমতে আৰম্ভণি ফুলখিনি মিলাই ল'ব আগতে আমাৰ মাহঁতে কৰিছিলে কেনেকৈ যে মেখেলাখন সাইড দুটা লৈ তিনটামান ভাঁজ কৰি লৈ পেলাই তাৰ এনেকৈ সিলাই কৰিবা কিন্তু সেইটো সিলাই কৰিলে আপোনালোকৰ এখন কাপোৰ তল ওপৰ বা এখন কাপোৰ বেছিকৈ ওলাই থকা বা এখন কাপোৰ কুচ খাই থকা বা এনেকুৱা হ'ব পাৰে কিন্তু এইটো পদ্ধতিৰে সিলাই কৰিলে কোনো ধৰণৰ ভুল নহয় আৰু ইয়াৰ পিছত আমি ফলছ লগাম ফলছ লগালে আমি সদায় কি কৰোঁ মেখেলাখন এনেকৈ চিধাকৈ লওঁ মেখেলাখন ফ্ৰণ্ট সাইডটো এনেকৈ ওপৰ কৰি লওঁ লৈ পেলাই আপোনালোকে নিশ্চয় তেনেকুৱা কৰে নে নকৰে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ফলছটো সদায় আমি এনেকৈ মেখেলাখনৰ ওপৰত লওঁ ওপৰত লৈ কিনে এনেকৈ উল্টাই দিওঁ কিন্তু এইটো কৰিব নালাগে এনেকুৱা কৰিলে আপোনালোকৰ ফলছটো দাম খাই পেলাই ফলছটো কম হৈ যায় পিছত আৰু সেইখিনি বহুত দিগদাৰ হয় মিলাবৰ কাৰণে ছাইডৰ চিলাইটো কৰোঁতে দিগদাৰ হয় আপোনালোকৰ গতিকে আহকচোন আমি চাওঁ কেনেকৈ প্ৰপাৰকৈ ফলছ লগাব লাগে এইটো ফ্ৰণ্ট সাইড হয় ফলছৰ ইয়াতে কোনো চিলাই ওলাই থকা নাই ফ্ৰণ্ট সাইডটো আমি ওপৰ কৰি ল'ম আৰু বেক সাইডটো সদায় তল কৰি ল'ম দেখিছে নহয় এনেকৈ এইটো ফ্ৰণ্ট সাইড হয় ফ্ৰণ্ট সাইডটো ওপৰ কৰি লৈছোঁ এটা মেচিনত এনেকৈ লগাই লৈছোঁ এতিয়া আমি ফলছৰ ফ্ৰণ্ট সাইডটো ওপৰ কৰি লৈছোঁ আৰু মেখেলাৰ ফ্ৰণ্ট সাইডটো তল কৰি ল'ম মানে ফ্ৰণ্ট সাইডটো এনেকৈ মিলাই ল'ম মেখেলাৰ বেক সাইড যিটো আছে এইটো মই ওপৰ কৰি ল'ম ফ্ৰণ্ট সাইডটো এনেকৈ তল কৰি ল'ম আৰু মেখেলাৰ একেবাৰে শেষৰখিনি মানে মেখেলাৰ যিটো মূৰ হয় মূৰটোৰ লগত ইয়াৰ ফলছৰ মূৰটো এনেকৈ মিলাই ল'ম আপোনালোকে যদি এনেকৈ চিলাই কৰা নাই কোনোবাই তেতিয়াহ'লে এনেকৈ চিলাই কৰি চাবচোন ঠিক আছে চাওক আমাৰ ফলছটো নকটাকৈ ইমানখিনি ফলছ বাচি গ'ল এতিয়া মেখেলাখনত ফলছটো এনেকৈ লগোৱা হয় ফলছটো আপোনালোকে অকণমান বেছিকৈ ৰাখি পেলাই এক্সট্ৰা যিখিনি ফলছ হৈছে সেইখিনি অকণমান বেছিকৈ ৰাখি পেলাই এইখিনি এনেকৈ কাট কৰি ল'ব ফলছটো ফিনিচিং আমি কেনেকৈ কৰি চাওঁ মেখেলাৰ ফ্ৰণ্ট সাইড হয় ফলছৰ ফ্ৰণ্ট সাইড হয় এনেকৈ টানি ল'ব দুহাতেৰে টানি লৈ পেলাই দেখিবলৈ পাইছে ইয়াতে চিলাইটোৰ ওপৰত আৰু এটা চিলাই দিছোঁ মেখেলাখনৰ কাপোৰত ইয়াত ডাবল চিলাই কৰিছে মানে মেখেলাখন চিলাইটো মজবুত হৈছে আৰু বহুত ক্ষেত্ৰত কি কৰা হয় মেখেলাখনত আমি বহুত বেছি কাপোৰ এফালে ফুলৰ পৰা বহুত বেছি কাপোৰ এনেকৈ আমি এৰি দিওঁ এনেকৈ বেছি কাপোৰ এৰিব নালাগে এনেকৈ এৰিলে ভাল নালাগে যিটো প্ৰফেশ্যনেল চিলাই হয় প্ৰফেশ্যনেল চিলাইটো মই আপোনালোকক কৈছোঁ বেছিকৈ কাপোৰ এনেকৈ এৰিলে ভাল নালাগে এনেকৈ ৰাখিব লাগে কিন্তু ইমানটো ৰাখিব মোৰ দুটা এনেকৈ মিলাই ল'ব লৈ পেলাই এনেকুৱাকৈ চিলাই ল'ব ফলছটো এনেকৈ চিলাই এটা মাৰি লোৱাৰ পিছত এতিয়া মেখেলাখনৰ ফলছটো ফিনিচিং কেনেকৈ দিম সেইটো চাওঁ ফিনিচিংটো মই এতিয়া মেচিনতে মাৰিম কিন্তু আপোনালোকে যদি পাট মুগা হেভি কাপোৰ মানে দামী কাপোৰ মানে আপোনালোকে চিলাই কৰে তেতিয়াহ'লে সেইটো আপোনালোকে ফলছৰ ওপৰ ভাগৰ যিটো চিলাই সেইটো আপোনালোকে হাতেদি মাৰিবলৈ চেষ্টা কৰিব আৰু হাতেদি মাৰিলেও আপোনালোকে মেচিনত ডাঙৰকৈ চিলাই এটা মাৰি ল'ব মেচিনত ডাঙৰকৈ চিলাই এটা মাৰি লোৱাৰ পিছত আপোনালোকৰ কোনো প্ৰব্লেম নাথাকে
তো মই কমপ্লিট চিলাইটো মেচিনতে মাৰিম, গতিকে মই মেচিনতে কৰি লৈছোঁ। মই ফিনিচিং কৰি লওঁ এইটো। ওপৰৰ ছাইডটো হাতেৰে কৰিলে কি হয়, ফলছৰ মাৰ থাকে আৰু ফলছৰ মাৰটো গুচি যায় ধুলে, আৰু কাপোৰটো অকণমান লুজ হয়। গতিকে হাতেৰে চিলাই কৰিলে লুজ কাপোৰটোত কোনো ডিফেক্ট নপৰে, কিন্তু মেচিনত চিলাই কৰিলে চিলাইটো টাইট হৈ যায়, আৰু কেনেবাকৈ মেখেলাত ভৰিত বা চেণ্ডেলত লাগি পেলাই টান খালে ফলছটো ওলাই আহিব পাৰে, টান খাই পেলাই খুলি আহে চিলাইটো। এনেকৈ সমান কৰি লৈছোঁ ফলছ আৰু কাপোৰটো সমান কৰি লৈ পেলাই এতিয়া হাতেৰে এইফালে এনেকৈ টানিম, আৰু এইফালৰ পৰা ফলছটো এনেকৈ লৈ পেলাই মই এতিয়া গাঁঠ মাৰি ল'লোঁ। মেখেলাখনৰ দ্বিতীয় ছাইডটো চিলাই কৰোঁতে ইয়াৰ ফলছৰ এইখিনি মিলি যাব। যেনেকৈ ফাৰ্ষ্ট ছাইডটো যেনেকৈ আমি চিলাই কৰিছিলোঁ, ঠিক তেনেকৈয়ে আমি মেখেলাখনৰ ফ্ৰণ্ট ছাইডটো অলপ মেখেলাখন চিধা কৰি ল'ম। এইফালে ফ্ৰণ্ট ছাইড আছে, এইফালে ফ্ৰণ্ট ছাইড আছে, মানে বেক ছাইড দুটা ফলছ দুটা ভিতৰত কৰি আছে। তো আমি এনেকৈ লওঁ, এনেকৈ এটা চিলাই কৰি লওঁ। মেখেলাখনৰ একেবাৰে কাষেৰে আপোনালোকে এই চিলাইটো নিব, যাতে ছেকেণ্ড চিলাইটো দিওঁতে আপোনালোকৰ বেছি কাপোৰ ভিতৰত সোমাই নাথাকে। এতিয়া আমি ইয়াত যিখিনি এক্সট্ৰা ফলছ লখিব আছে সেইখিনি আমি, যিহেতু আমাৰ চিলাই মৰা হৈ গৈছে, মেখেলাখনত ফলছৰ কাম হৈ গৈছে, ভিতৰত ফলছৰ কোনো টান নাখায়। এতিয়া ফলছ ধুনীয়াকৈ লাগি গৈছে ইয়াতে, গতিকে আমি এক্সট্ৰা এইখিনি ফলছখিনি কাটি ল'ম। এতিয়াতো মেখেলাখনৰ ফ্ৰণ্ট ছাইডটো চিলাইটো থাকিলে, উল্টাই কিনে আমি এতিয়া চিলাইটো কৰিম। মেখেলাখন এতিয়া ল'ব, মেখেলাখনৰ ছাইডটো ফিনিচিং কৰিব। আগৰবাৰত কৰাৰ নিচিনাকৈ চিলাইটো ভালকৈ টানি ল'ব এনেকৈ হাতেৰে, আৰু কাপোৰখনত আঙুলিৰে সামান্য প্ৰেছ কৰি পেলাই এনেকৈ চিলাইটো কৰিলে আৰু মেখেলাখনৰ যিখিনি সূতা ওলাই যোৱাৰ চান্স থাকে, সেই সূতাটো ওলাই যাব নোৱাৰে, কাৰণ ইয়াতে এটা ভিতৰৰ ফালে এটা বাহিৰৰ ফালে ডাবল চিলাই কৰি গৈছে। যিটো আমি নৰ্মেলি এনেকৈ ভাঁজ যদি কৰিলে যেনিবা এটা চিলাই খুলি গ'লে ওলাই যাব পৰা সম্ভাৱনা থাকে, তো ইয়াতে সেইটো সম্ভাৱনা নাথাকে। এতিয়া আমাৰ মেখেলাখনৰ দুটা ছাইডৰ কাম কমপ্লিট হৈ গৈছে। ইয়াত দেখিছে ফলছটো ইমান ধুনীয়াকৈ লাগিছে, কোনো টান খোৱা নাই, দেখিছে ইমান ধুনীয়াকৈ মেখেলাখনৰ ফলছটো লাগিছে। এনেকৈ কৰিব আপোনালোকে, আৰু পাৰিলে মেখেলাখনৰ ওপৰ ছাইডটো আপোনালোকে হাতেৰে কৰিবলৈ চেষ্টা কৰিব। বেক ছাইডটোৱে আপোনাৰ এনেকৈ লগ থাকিব লাগিব। বেক ছাইডটোতে মেখেলাখনৰ এতিয়া আগৰখিনি যিটো ৰাউণ্ডৰ, ওপৰৰ যিটো ৰাউণ্ডৰ চিলাই, সেই চিলাইটো মই এনেকৈ মেচিনত এইটোত এনেকৈ ভৰাই কিনে আপোনালোকে মোৰ চিষ্টেমত এনেকৈ চিলাই কৰি চাবচোন। যি ক'লে নাজানে বা কৰা নাই তেওঁলোকে এনেকৈ কৰি চাব, ভাল পাব। মেখেলাখনৰ এতিয়া ওপৰ ছাইডটো ভাঁজ কৰিবলৈ বা ওপৰ ছাইডটো চিলাই কৰিবলৈ ইয়াত কোনো ধৰণৰ এক্সট্ৰা ট্ৰিক নাই, গতিকে আমি সদায় যেনেকৈ কৰোঁ সেনেকৈ কৰিম। ওপৰৰ ভাঁজটো অকণমান বেছিকৈ ৰাখিম, কাৰণ তলৰখিনিত ফুল বেছি আছে আৰু তলৰখিনি ফলছ লগোৱা, গতিকে তলটো বেছি ওজন হৈ যায়, তো ওপৰখিনিতো অকণমান ওজন থাকিব লাগে। ফিনিচিং হ'ব মেখেলাখন কমপ্লিট। মেখেলাখন আপোনালোকে চাব পাৰিব যে বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া ফিনিচিং হৈছে মেখেলাখন। ছাইডত কোনো সূতা ওলাই থকা নাই, কোনো ধৰণৰ ভাঁজ পৰা নাই। থেংক ইউ।